নমস্কাৰ জনাইছোঁ। যিহেতু আপোনালোকে চাগে কিছুমানে গমেই পাইছে, আমি যোৱাকালি 6 ছেপ্টেম্বৰত এখন শ্বৰ্ট ফিল্ম আপলোড দিছিলোঁ, শ্বৰ্ট ট্ৰেইলাৰ ফিল্ম বুলি ক'ব পাৰি। মানে সেইখনৰ নাম আছিল অপৰাধ। আমি সকলোৱে ভিডিঅ'টো মানে বহু কষ্ট কৰি বনাইছোঁ, বনাই কিনে যোৱাকালি আপলোড দিলোঁ। আপলোড দিয়াৰ পিছত আমাৰ মানে ভিউজ মানে ভাল লাগিছে, ভিউজবিলাক দেখি মানে সকলোৱে চাইছে যিহেতু, আৰু আমাৰ 100 পাৰ হৈ গৈছে ছাবস্ক্ৰাইবাৰ। সেইকাৰণে মনটো আমি সকলোৱে বহুত ভাল লাগিছে। ভিডিঅ'টোৰ কাৰণে আমি বহুতো কষ্ট কৰিলোঁ। আমি আপোনালোকে ভিডিঅ'টো যদি মানে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। তেতিয়া আমি গম পাম আমাৰ ভিডিঅ'টো ভাল হৈছে নে বেয়া হৈছে। তেতিয়াহে আমি ভুলবিলাক আঁতৰাই শুদ্ধ কৰিবলৈ চাম। আৰু আমাৰ মানে কেমেৰা শ্বুটিঙত থকা মানুহকেইটাৰ ডেছক্ৰিপশ্যনত আমি নাম কৰাই দি দিছোঁ। হ'লেও আমাৰ লগত এইকেইটা আছে, আমাৰ ৰিদীপ আছে, সঞ্জীৱ আমাৰ মেইন ৰাইটাৰ, আৰু আমাৰ আকাশদ্বীপ আছে, ভাল শ্বুটিং কৰিছে, ৰিদীপেও ভাল শ্বুটিং কৰিছে, আৰু আমাৰ একদম কেমেৰা ধৰি আছে আমাৰ গুণজিৎ দাস, তেওঁ ধুনীয়া শ্বুটিং কৰিছে। গুণজিৎ দাসৰ মুখখন এবাৰ দেখাই দিলে ভাল লাগিলেহেঁতেন মনটো। এই আমাৰ গুণজিৎ দাস, তেওঁ বহুত কষ্ট কৰিছে। অকণমান যিহেতু ভিউজ ছাবস্ক্ৰাইবাৰ বঢ়াৰ কাৰণে অকণমান সুখী হৈছিলোঁ। সুখীৰ কাৰণে আমি এটা সৰুকৈ চেলিব্ৰেশ্যন কৰিম বুলি ভাবিছোঁ। এতিয়া চেলিব্ৰেশ্যনটো মানে এটা কেক কাটিম বুলি ভাবিছোঁ। আমি সকলোৱে ইয়াত উপস্থিত আছোঁ, আমি এতিয়া কেক কাটিম। আপোনালোকে দেখি পাইছে, আপোনালোকে কেকটো দেখি আৰু নাহাঁহিব। আমি প্ৰথম কাৰণেহে বনাইছোঁ, মানে আমাৰ মনটো এটা আমি মানে ভিডিঅ'ত তাৰমানে আমি সকলোৱে কষ্ট কৰিছোঁ। ফাৰ্ষ্ট টাইম ভুল ভ্ৰান্তি হৈছেতো, সেইকাৰণে মানে ইমান অকণমান ধৰ 500 ছাবস্ক্ৰাইবাৰ বা 400 ছাবস্ক্ৰাইবাৰে আমাৰ কাৰণে বহুত। কাৰণ আমি বহুতো কোনো ধৰণৰ পইচা পাতি লগোৱা নাই, কোনো ধৰণৰ আমি মানে বিশেষ নকওঁ আৰু কথা বতৰা পিছতো পাতিব পাৰিম। মানে তাৰ গাড়ীত আমি কেকটো সৰু, আপোনালোকে নাহাঁহিব। আমি মানে এতিয়া কেকটো কাটিম। 100টা ছাবস্ক্ৰাইবাৰে বহুত, সেইবাবে আমি কেক কাটিবলৈ ওলাইছোঁ। আৰু তো গাইজ, আমি মানে পবিত্ৰ স্থান মানে শ্ৰী কলিবাৰী শিৱথানৰ ওচৰত ভগৱানৰ আশীৰ্বাদ ল'ম, যেন পাছলৈ আমি আৰু বহুত ভিডিঅ' আপোনালোকক দেখুৱাবলৈ পাৰিম। সেইকাৰণে আমি সকলোৱে মিলি এতিয়া কেক কাটিবলৈ লৈছোঁ। এতিয়া বৰ্তমান আমাৰ বিকাশটো কেক কাটিব। 100টা ছাবস্ক্ৰাইবাৰ, 100টা ছাবস্ক্ৰাইবাৰ। সঞ্জীৱ যিহেতু ৰাইটাৰ, তেওঁ প্ৰথমতে কেকখিনি খুৱাই দিব বিচাৰিম। তাৰপিছত আমাৰ অকণমান সকলোকে অকণমান খুৱাই দিম। এয়া ৰিদীপ, আৰু এয়া হ'ল আকাশদ্বীপ, আৰু এয়া হ'ল গুণজিৎ। আমাৰ মেইন আমাৰ